Hello friends, welcome back to my YouTube channel. Friends, আমি সবে এপ ইউজ কৰো হয়নে? সো হে এপবোৰৰ সাইজ নিশ্চয় আপোনালোকে 50 MB ৰ পৰা 4 GB লৈকে হাইয়েষ্ট দেখিছে। তো মই আজি কেইটামান এনেকুৱা ইন্টাৰেষ্টিং এপ লৈ আহিছো যাৰ সাইজ 1 MB কে কম। তো বলক আমি ভিডিওটা স্টাৰ্ট কৰো। সো ফ্ৰেণ্ডছ, আজিৰ টাইমত স্ক্ৰীন ৰেকৰ্ডাৰ কিমান এটা ইম্পৰ্টেণ্ট এপ হয় নহয় জানো? সো ফাৰ্ষ্ট যোনটো এপৰ নাম ক'ব গৈ আছো তাৰ নাম হ'ল ইজি স্ক্ৰীন ৰেকৰ্ডাৰ, যিটো এপ আপোনালোকে ইউজ কৰিলে আপোনাৰ ফোনৰ ষ্ট'ৰেজ বহুতে কম খাব। ফ্ৰেণ্ডছ, চেছ খেলি বহুতে ভাল পায় হয়নে? সো নেক্সট যোনটো এপৰ নাম ক'ব গৈ আছো সেইটো হ'ল চেছ গেমৰ ওপৰত। সো নেক্সট যোনটো এপৰ নাম হ'ল সেইটো হ'ল চেছ জিনিয়াছ লাইট। একেবাৰে সৰু এপ হয়, নিশ্চয় ইউজ কৰি ভাল পাব। ফ্ৰেণ্ডছ, এপ বি ইউজ কৰি সকলোৱে ভাল পায় হয়নে? সো এতিয়া যোনটো এপৰ নাম ক'ব গৈ আছো সেইটো এপৰ ভিতৰত যদি আপুনি এপ বি চলায় তেনেহ'লে আপোনাৰ ফোনৰ ষ্ট'ৰেজ বহুত কম খাব। সো এপটোৰ নাম হ'ল স্লিপ ছ'চিয়েল। তাৰে ভিতৰত আপোনালোকে এপ বি চলাব পাৰিব। সো ফ্ৰেণ্ডছ, নেক্সট যোনটো এপৰ নাম ক'ব গৈ আছো সেইটো এপ এটা পাজল গেমিং এপ হয়, বহুতে সৰু এপ হয়। আপোনালোকে ৱৰ্ড চাৰ্চ, সেই এপটোৰ নাম হ'ল ৱৰ্ড চাৰ্চ লাইট। নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। ফ্ৰেণ্ডছ, আজিকালি টাইমত বাৰক'ড স্কেনাৰ লাগে হয়নে? সো নেক্সট যোনটো এটা এপৰ নাম কোৱা হৈছে সেইটো হ'ল বাৰক'ড স্কেনাৰ। এবাৰ ইউজ কৰি চাব পাৰে। ফ্ৰেণ্ডছ, আমি চবে গুগল কিবৰ্ড ইউজ কৰোঁ হয়নে ফোনত, বাট সেই গুগল কিবৰ্ডে বহুত ষ্ট'ৰেজ খায় হয়নে ফোনৰ? সো নেক্সট যোনটো এপৰ নাম ক'ব গৈ আছো সেইটো এপৰ নাম হ'ল চিম্পল কিবৰ্ড। বহুতে সৰু এপ হয়, ইনষ্টল কৰি চাব, আপোনাৰ ফোনৰ ষ্ট'ৰেজ বহুতে কম খাব। সো ফ্ৰেণ্ডছ, সেয়া আছিল কেইটামান এপৰ নাম যাৰ চাইজ 1 MB কে কম। সো এই গোটেইবোৰ এপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব। সো ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়াহ'লে বাই বাই, জয় আই অসম।